নাচি নাচি আত্মহাৰা হোৱা এজন ব্যক্তি নৃত্যত মতলীয়া এজন মধ্যবয়সীয়া লোক পিছে কোনো চেলিব্ৰিটি অথবা ৰাজনীতিবিদ নহয় এওঁ ইণ্টাৰনেটত খলকনি তুলিছে এই ব্যক্তিজনৰ নৃত্যই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নৃত্যৰ ভিডিঅ' বলিউড তথা দেশৰ ৰাজনীতিটোক খলকনি তুলিছে এইজন ব্যক্তিৰ নৃত্যই ইণ্টাৰনেটত খলকনি তোলা এই নৃত্যই ইতিমধ্যে দেশবাসীৰ মন জয় কৰিছে মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰা এই ভিডিঅ' জনপ্ৰিয় কৰি তুলিছে এজন অখ্যাত লোকক সঞ্জীৱ শ্ৰীবাস্তৱ নামৰ এই লোকজনৰ নৃত্যই বলিউড আৰু দেশৰ ৰাজনীতিটো খলকনি তুলিছে বলিউড অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও টুইটাৰৰ জৰিয়তে সঞ্জীৱ শ্ৰীবাস্তৱক প্ৰশংসা কৰিছে তেওঁৰ নৃত্যৰ বাবে দৰাচলতে যোৱা 12 মেত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত হোৱা কোনো আত্মীয়ৰ এক বিবাহ অনুষ্ঠানত পত্নীসহ নাচিছিল সঞ্জীৱ শ্ৰীবাস্তৱে আপোনজনৰ বিয়াত বলিউডৰ জনপ্ৰিয় গীতত নাচি নাচি আত্মহাৰা হ'ল সঞ্জীৱ শ্ৰীবাস্তৱ পিছে তেওঁৰ নৃত্যৰ এই ভিডিঅ' শীঘ্ৰেই ইণ্টাৰনেটত হৈ পৰিল ভাইৰেল নেশ্যনেল নিউজ লাইভ